হেল্ল' বন্ধুসকল, মই ভাস্কৰ। তোমালোকে চাই আছা ব্ৰাইট আছাম। বন্ধুসকল, মই এজন হিন্দু ল'ৰা, কিন্তু তাতোতকৈ প্ৰথমে মই এজন অসমীয়া ল'ৰা হয়। আৰু বৰ্তমান আমি অসমতে যিমানবোৰ ভাষা ভাষীৰ মানুহ আছোঁ, যিমানেই জাতিৰ বিভিন্ন জাতি জনজাতিৰ লোক আছোঁ, কিন্তু যোন আমি অসমীয়া হয়, এই অসমীয়াই বৰ্তমান আমি একত্ৰিত হোৱা সময়ত, কিয়নো যদি আমি বৰ্তমান সময়ত এই পৰিস্থিতিতে আমি সকলোৱে যদি একগোট নহওঁ, তেনেহ'লে বৰ্তমান আমাৰ জাতি মাটি ভেটিৰ সকলো ওপৰত এটা ডাঙৰ প্ৰশ্ন আহি পৰিব। কিয়নো বৰ্তমান আমাৰ বিজেপিৰ যি মোগলীয় নেতা, অৰ্থাৎ আমাৰ যি আগতে ব্ৰিটিছে যিটো আমাকে অসমৰ বা ভাৰতবৰ্ষক আমাকে খণ্ড খণ্ড কৰিবলৈ যি নীতি ব্যৱহাৰ কৰিছিলে, বৰ্তমান আমাৰ বিজেপিৰ নেতাসকলে এই যি আমাৰ কেব আহিছে, এই কেবৰ জৰিয়তে আমাৰ ভাৰতবাসীক এটা ধৰ্মৰ বেছত আমাক সকলোকে বিভাজিত কৰিব তুলিছে। আৰু আমি অসমীয়াৰে আমি অসমৰ বীৰ লাচিতৰ যি তেজ আমাৰ গাত আছে, এই তেজৰ আমি হুংকাৰ আমি সকলোকে দেখাব লাগিব যে আমি অসমীয়াৰে সময়ে সময়ে আহিলে আমি লাচিতৰ এই যি দেশ, এই লাচিতৰ যি তেজ, এই লাচিতৰ তেজ আমি সকলো গাতে আছে। আৰু আমি সকলোৱে সময় সাপেক্ষেৰে আমি দেশৰ জাতি মাটি ভেটিৰ বাবে আমি সকলোৱে থিয় দিব পাৰোঁ। আমি নিজৰ ৰক্তৰ ত্যাগ কৰিব পাৰোঁ। আমি সকলোৱে মৰি যাব পাৰোঁ কেৱল আমি আমাৰ অসম দেশৰ বাবে, আমাৰ জাতিৰ বাবে, আমাৰ মাতৃ ভাষাৰ বাবে। বন্ধুসকলে, যদিও 9 তাৰিখে লোকসভাত কেব গৃহীত হৈছে, তথাপিও আমি সকলোৱে ভাগি যোৱাৰ কোনো দৰকাৰ নাই। বন্ধুসকলে, বহুতো নেতাই বিভিন্ন ধৰণেৰে আমাৰ মন আমাৰ যি উৎসাহ, এই উৎসাহক ডাউন দিবলৈ বহুতো ট্ৰাই কৰি আছে। বৰ্তমান মই নেতাজনৰ নাম কৈ লওঁ আপোনালোকক। অসমৰ 17 নং বোকাজানৰ বিধায়ক, চিকিৎসক বিধায়ক, যিয়ে আমাক অসমবাসীকে কৈছে যে আমি অসমবাসীৰে ইংৰাজী নজনাৰ বাবে আমি কেবক হেনো বুজি পোৱা নাই। তেওঁক আমি সকীয়ালোঁ যে আমি ইংৰাজী নজনা নহয়, কিন্তু আমি কেবকে কিয় মানিম বা আমি কেবকে কিয় বুজিম, যিয়ে আমাৰ দেশৰ মাতৃভাষা, আমাৰ জাতিক যদি বিপদাপন্ন কৰে, যিটো বস্তু আমাৰ দেশৰ জাতি মাটি ভেটি সকলোকে যদি বিপদাপন্ন কৰে, আমি সেই বস্তুটোক বুজিবলৈ আমি কিয় সাজুৰ হ'ম। আমি সকলোৱে জানো কেবে আমাৰ যদি কেব আহে, তেনেহ'লে আমাৰ মাতৃভাষাৰ বৰ্তমান আমি মাতৃভাষা কোৱা মানুহৰ দেশৰ মাতৃভাষা বা অসমীয়া কোৱাৰ লোকৰ সংখ্যা কিমান কম। যদি আকৌ সেই বাংলাদেশীখিনি যদি আমাৰ অসমত আহে, তেনেহ'লে কি ঠিক যে তেওঁলোকে আমাৰ অসমীয়া ভাষাক ক'ব। আৰু তেওঁলোকৰ বহুতো বৰ্তমান সময়ত বহুতো বাংলাদেশী, বহুতো বাংলাৰ যি নেতা আছে, তেওঁলোকে এতিয়াৰ পৰাই হুহুকিয়াই দিবলৈ লৈছে যে অসমীয়া ভাষা অসমৰ জাতীয় বা ৰাজ্যিক ভাষা নহয়, বাংলা ভাষাহে হেনো অসমৰ ৰাজ্যিক ভাষা। কিন্তু আমি সকলোৱে জানো যে আমাৰ অসমত কেৱল অসমৰ মাতৃভাষা চলিব। আমি অসমীয়া হৈছে আমাৰ ৰাজ্যৰ জাতীয় ভাষা, ৰাজ্যিক ভাষা। গতিকে আমি আমাৰ ৰাজ্যৰ এই যি বিপদৰ সময় আমি সকলোৱে একগোট হ'ব লাগিব। আৰু আমি কেৱল আৱেগিকভাৱে আন্দোলন কৰিলেই নহ'ব। বৰ্তমান সময়ত আমি বিভিন্ন ধৰণে ইয়াকে আন্দোলন কৰিব লাগিব, যাতে দেলহিতো যাতে গম পায় যে আমাৰ অসমীয়াৰ গাত অসমীয়াৰ লাচিতৰ তেজ আছে। অসমৰ আলফাৰ নেতাৰ জিতেন ডক্টৰে কালি এটা মন্তব্য দিয়ে যে আমি অসমবাসীয়ে বৰ্তমান আৱেগিকভাৱে আন্দোলন কৰিলেই নহ'ব, আমি হাতে কামেৰে সকলোৱে আন্দোলন কৰিব লাগিব। অৰ্থাৎ আমি অসমৰ পৰা যিবোৰ তেল কয়লাৰ যিবোৰ ৰেল যায়, এই সকলোবোৰক আমি বৰ্তমান আবদ্ধ কৰিব, তেওঁলোকক যাব নিদিব। তেতিয়া নিশ্চয় দেলহিত এটা ডাঙৰ প্ৰেছাৰ পৰিব। আৰু তেতিয়াহে আমাৰ দেলহিৰ যি ডাঙৰ ডাঙৰ নেতা আছে, এই নেতাবোৰে গম পাব যে আমাৰ অসমতো সঁচাই এটা ডাঙৰ শক্তিশালী পাৱাৰ আছে। বৰ্তমান আমি কালি লোকসভাত দেখিছোঁ যে কিছুমান প্ৰলোভনকাৰীৰে যি বিধায়ক আছে, আমি কিমান আমাৰ সকলোৱে তেওঁলোকে প্ৰথমে আমাক যি আশ্বাস দিছিল যে তেওঁলোকে আমাৰ অসমৰ যি খিলঞ্জীয়াৰ মানুহ, এই খিলঞ্জীয়া মানুহখিনিৰ স্বাৰ্থ ৰক্ষাৰ বাবে তেওঁলোকে কাম কৰি যাব। কিন্তু বৰ্তমান তেওঁলোকে নিজৰ কিছু ক্ষুদ্ৰ স্বাৰ্থৰ বাবে এই অসমীয়া যি গামোচা, তাৰ আমাৰ অস্তিত্বৰ ওপৰত তেওঁলোকে শংকাৰ দাঙি ধৰিছে। আমি সকলোৱে জানো যে খিলঞ্জীয়াৰ যি যদি কেব আহে, আমাৰ খিলঞ্জীয়াৰ স্বাৰ্থৰ বহু পৰিমাণে কমি যাব। আৰু ইয়াৰ এটা উদাহৰণ দিছোঁ, ত্ৰিপুৰাটোৱে কিছু বছৰ আগতে এনে এটা পৰিস্থিতিৰ উদ্ভাৱন হৈছিল, কিন্তু সেই সময়ত ত্ৰিপুৰাবাসীয়ে এনে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত নোলোৱাৰ বাবে বৰ্তমান ত্ৰিপুৰাৰ জনসংখ্যা হ'ল 40 লাখ, তাৰে খিলঞ্জীয়াৰ সংখ্যা মাত্ৰ 12 লাখ। গতিকে আপোনালোকে ভাবি চাওক যে সেই 12 লাখ খিলঞ্জীয়াই বৰ্তমান সেই বিদেশীসকলৰ বুজাৰ খহি আছে, আৰু এতিয়াও তেওঁলোকে তাৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী কৰি থাকিব লগা হৈছে।
কিন্তু এতিয়া ভাবক যদিহে বৰ্তমান সময়ত আমি অসমীয়াবাসীৰ সকলোৱে একগোট হৈ এই কাৰ্যটোৰ বিৰুদ্ধে যদি আমি যদি প্ৰতিবাদ সাব্যস্ত নকৰোঁ তেনেহ'লে এনে এটা পৰিস্থিতি ভৱিষ্যতে আমাৰো এটা হ'ব য'ত আমাৰ এই অসমীয়া গামোচাৰ এই অসমীয়া জাতীয় অসমীয়া ভাষাৰ ওপৰত ডাঙৰ প্ৰশ্ন উঠিব য'ত আমি সকলো নিশ্চয় দমন হ'ব লাগিব গতিকে এইটো এটা সময় আমি সকলোৱে জাগ্ৰত হোৱা আমি সকলোৱে একত্ৰিত হোৱাৰে গতিকে আমি যিমান পাৰোঁ আমি ঘৰত যিমানবোৰ মানুহ আছে সকলোৱে আমি বৰ্তমান ৰাস্তাত ওলাই আহিব লাগে আৰু এই কেৱল বিৰুদ্ধে মই অতি আৱেগিক হৈ গৈছোঁ আৰু বৰ্তমান আমি সকলোৱে আৱেগিক হোৱাৰ সময়ৰে গতিকে আমি সকলোৱে ওলাই আহোঁ আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বই লাগিব জয় আই অসম।